আজি আমি যিসকল মাইক্ৰ' ফাইনেন্সৰ দ্বাৰা ঋণগ্ৰস্ত হৈ ঋণ পৰিশোধ কৰিব পৰা নাছিল, তেখেতসকলক আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি ঋণ পৰিশোধ কৰাৰ বাবে আজি চেক যোগে তেখেতসকলক আমি ধন আবণ্টন দিছোঁ। তাৰ কাৰণে সকলোকে আমি আজি নিমন্ত্ৰণ কৰাইছিলোঁ। আৰু আমাৰ পশ্চিম কলিয়াবৰ ব্লকত ৩,০০০ৰ অধিক আৰু কলিয়াবৰ ব্লকতো ৩,০০০ৰ অধিক, প্ৰায় ৭,০০০ৰ ভিতৰত মানে কলিয়াবৰত এনেধৰণে ঋণগ্ৰস্ত হোৱা লোক আছে। আৰু সকলোকে ২৫,০০০ টকাৰ পৰা নিম্নতম যিমানলৈকে আছে তেওঁ মানে তেখেতসকলে সেই ঋণৰ পৰিশোধ কৰিবলৈ চেক যোগে আজি ধন আবণ্টন পাইছে। দেখা গৈছে এক অভিযোগ আহিছে, কোনো এজেণ্টে হিতাধিকাৰী ঘৰত গৈ তেওঁলোকক দাবী কৰিছে যে ১০,০০০ টকা জমা। এইবিলাকৰ কোনো আচলতে মানে মই ভিত্তি বুলি নকওঁ, এইবিলাকৰ কোনো কামত নোহোৱা কথা কৈছোঁ। আপোনালোকে দেখিছে বেংকৰ মানুহ ইয়াত বহি আছে, তেওঁলোকৰ প্ৰত্যেকৰে চেক লৈ বহি আছে। গতিকে প্ৰত্যেককে আজি যিসকল আহিছে চেকখন লৈয়ে যাব। ইয়াত আৰু কোনো মাজত সোমাবলগীয়া মানুহ নাই। হয়তো নিমন্ত্ৰণ কৰিবলৈ যোৱা মানুহে যদি বা মাজৰ কোনোবা মানুহে তেনেকুৱা কথা কৈছে, সেইটো কোনো সেই কথাৰ কোনো ভিত্তি নাই। কাৰণ ইয়াত তেখেতসকলক কোনো অফিচাৰ, কোনো পলিটিকেল মানুহে, কোনো দলীয় বিষয়ববীয়াই চেক দিবলৈ নাযায়। চেকখন আজি সভাতে প্ৰত্যেকজন লোকৰ চেক দিবলৈ বেংকৰ মানুহ বহি আছে, আমাৰ চৰকাৰী বিষয়া বহি আছে। সকলোৱে চেক লৈহে ঘৰলৈ যাব পাৰিব, মাজত কোনো মধ্যভোগী নাই। বহুত ভাল লাগিছে। ২৫,০০০। চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমাক ২৫,০০০ টকা দিছে। আৰু চৰকাৰক সেইটোৱে কওঁ যে আগলৈকে আৰু আমি ভাল যেনেকৈ চলাই যাম, আমাক আকৌ সহায় কৰি যায়। হয় পাইছোঁ। ২৫,০০০ টকা পাইছোঁ। ভাল লাগিছে। আৰু আমাৰ যিটো মন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ছাৰ, তেখেতক ধন্যবাদ দিছোঁ। তেখেতে যিটো মানে ব্যৱস্থা বা আঁচনি গ্ৰহণ কৰিছে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ।